তো সৰ ডে ৰাইজ স্বাগতম জনাইছোঁ বি ব্লগ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ' লৈ আজি হীৰক জয়ন্তীৰ মানে দ্বিতীয়টো ভিডিঅ' আৰম্ভ কৰিছোঁ কাৰণ 3 দিন যিহেতু ইয়াত চলিব শুক্ৰবাৰ শনিবাৰ ৰবিবাৰ শুক্ৰবাৰৰ ভিডিঅ'টো বাৰু চালে আজি শনিবাৰে ভিডিঅ'টা আৰম্ভ কৰিছোঁ আৰু আজি আৰম্ভণিৰ অনুষ্ঠানটোৱে আছে মানে শোভাযাত্ৰা গোটেই প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বৰ্তমান পঢ়ি থকা ছাত্ৰ ছাত্ৰী ৰিটায়াৰ হোৱা শিক্ষক শিক্ষয়িত্ৰী যিমানখিনি আছে গোটেইখিনি লগ হৈ ধুনীয়াকৈ এটা শোভাযাত্ৰা উলিয়াব আৰু সেই শোভাযাত্ৰাটোত বাৰু মই থাকিব নোৱাৰিম আৰু এইকাৰণে মই ইয়াত উপস্থিত থাকিব নোৱাৰিম কাৰণ আমি এখন নিজাকে মানে ডে নাইট ভলীবল খেলা লগতে ড্ৰাগছ বিৰোধী আৰু বাল্য বিবাহ ৰোড সজাগতা সভা এখন মানে আহ্বান কৰিছোঁ তাত মানে এইটো আমি হাবলাখোৱাত এই হাবলাখোৱাত যিখন চৰকাৰী হাইস্কুল আছে তাৰ ওচৰতে বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তিসকল আহিব তাত ভাষণৰ বাবে আৰু গধূলি হ'ব ডে নাইট খেলা গতিকে অলপ সময় মই তাত যাম গতিকে তাৰ পৰা আহালৈকে চাগে শোভাযাত্ৰা শেষেই হ'ব কিন্তু ভিডিঅ'খিনি মই কাৰোবাৰ দ্বাৰা কালেক্ট কৰি আপোনালোকক দেখাম বাৰু আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু যিটো সংগঠন আছে নেমচুৰ পতাকা উত্তোলন আমি কৰি দিলোঁ কাৰণ নেমচুৰ আণ্ডাৰতে আমি এই সজাগতা সভা আৰু খেলাখন পাতিছোঁ আৰু তাৰ পিছত এনেকৈ কিবা কিবি অলপ প্ৰগ্ৰেমো চলিল অতিথিৰ সন্মুখত আমাৰ মাজত উপস্থিত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু এনেকৈ তাৰ পৰা মই আহি পালোঁ অনুষ্ঠানখন বাৰু সেইফালে আৰম্ভ হ'ল এইফালে যিহেতু শোভাযাত্ৰাত ভাগ ল'ম বুলি ভাবিছিলোঁ কিন্তু আহি পোৱাত দেৰি হ'ল গতিকে ঘৰতে ভাত পানী খাই ধুনীয়াকৈ এতিয়া শোভাযাত্ৰাৰ ক্লিপ অলপ কালেক্ট কৰিছোঁ আপোনালোকক দেখাই আছোঁ এই হীৰক জয়ন্তীৰ শোভাযাত্ৰাখিনি তাৰপিছত গৈ আছোঁ একদম হীৰক জয়ন্তী অনুষ্ঠানত আৰু এনেকৈ হৈছিল শোভাযাত্ৰা এতিয়া হৈ গ'ল গধূল আৰু গতিকে আহিলোঁ আমাৰ স্কুলখনত চাওক পূব বৰক্ষেত্ৰী হায়াৰ ছেকেণ্ডেৰী স্কুল ইয়াতে চলি আছে হীৰক জয়ন্তী আৰু এনেকৈ আহি পাই গ'লোঁ আমাৰ স্কুল আৰু সেইফালে চলি আছে প্ৰগ্ৰেম আৰু এইফালে কিন্তু মানুহৰ ভিৰ বেছি কাৰণ গেটখন বহুত বেছি ধুনীয়া ইয়াত ফটো উঠা মানুহ আৰু এইফালে ধুনীয়াকৈ সজাইছে সেইকাৰণে ইয়াত ফটো উঠা মানুহ বেছি আৰু আমিও দুটা এটা ইয়াত ফটো উঠি সেইফালে যাম কি প্ৰগ্ৰেম চলি আছে বাৰু ফিল্ডখনলৈকে যাম আৰু প্ৰগ্ৰেমবিলাক আজি চাম আৰু তাৰ পৰা চিধা এবাৰ ফিল্ডত আহিলোঁ আৰু ইয়াতে প্ৰগ্ৰেম চলি আছে সেইফালে একদম জনপ্ৰিয় অভিনেতা বাহৰুল ইছলামে বৰ্তমান ভাষণ দি আছে আৰু এইফালে মানুহ এইখিনি আৰু এইফালে হোটেলখন দেখাই আছোঁ এইখন আৰু নাম চাওক এই হোটেলৰ খাইচাং ফাষ্টফুড আৰু এইফালে কাশ্মীৰী হালোৱা পৰঠা চাওক কেনেকুৱা কালাৰফুল হালোৱা আৰু এইখন বাহিৰৰ চকলেট মানে বিদেশৰ ইয়াত মানে চকলেট লগে লগে বনাই দিয়ে যেনেকুৱা ফ্লেভাৰ লাগে যেনেকুৱা আকাৰো লাগে মানে চকলেটটো বনাই দিয়ে প্ৰগ্ৰেম চলি থকা অৱস্থাতে লাইন গুচি গ'ল কেনেকুৱা আন্ধাৰ হৈছে চাওক পৰিৱেশটো কেনেকুৱা হ'ল লাইন যোৱাৰ লগে লগে বাৰু লাইন বেছি দেৰি নাথাকিল লগে লগে আহিল পানীপুৰিটো খাই লওঁ আমি এতিয়া যিহেতু মোৰ ফেভৰেট বস্তু পানীপুৰি গতিকে এইটো খাবই লাগিব মই আৰু এইফালে ইতিমধ্যে কণ্ঠশিল্পী প্ৰতীক্ষা উঠিছে মঞ্চত চাওঁ বাৰু আগফালে এই ল'ৰাটো বহুত ডিষ্টাৰ্ব দিছিল এইফালৰ মানুহখিনিক তথাপিতো আৰু উপায় নাই সৰু ল'ৰা যিহেতু চাওক প্ৰগ্ৰেমটো কেনেকুৱা হৈছিল প্ৰতীক্ষাৰ পিছতে এতিয়া মঞ্চত ভৃগু কাশ্যপ যিহেতু গোটেইখিনি মানুহ ভৃগুক চাবৰ বাবে ৰখি আছিল গতিকে চাওক ভৃগু কাশ্যপৰ কেনেকুৱা হৈছিল যোৱা ৰাতিৰ সংগীত অনুষ্ঠান আপোনালোকৰ বাবে ভৃগু পগলা এইটো সঁচা কথা গম পাইছেনে আপোনালোকৰ এই মৰম চেনেহ নথকা হয় মই আজি এই ভৃগু কাশ্যপ বোলা ৰঞ্জন হ'ব নোৱাৰিলোঁ হয় সকলো ওচৰত মই সদায় কৃতজ্ঞ এনেকৈ মৰম দি থাকিব দেই এটা হাই ফাইভ এটা দিয়কচোন আপোনাক সকলোৱে মিলি পেলাই মই বহুত চাৰা প্যাৰ আপ সবকে লিয়ে থেংক ইউ জোৰ গানা উঠি মাৰিলে গান আৰম্ভ হৈ যাব আমাৰ থেংক ইউ ছ' মাছ Hey,